বৰ্ষাশ্ৰীয়ে পালে জামিন, কিন্তু কাৰাগাৰৰ পৰা মুক্ত নহল বৰ্ষাশ্ৰী। জামিন পায়ো কিয় মুক্ত আকাশৰ তললৈ আহিব নোৱাৰিলে DCB কলেজৰ ছাত্ৰীগৰাকী? কিয় এতিয়াও গোলাঘাট কাৰাগাৰতে বৰ্ষাশ্ৰী? কি কয় অধিবক্তা ককায়েকে? যেহেতু আপোনাৰ উৰিয়ামঘাট PS কেছ 20/2022 এটা কেছ ৰেজিষ্টাৰ হৈছিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই এগেইনষ্টত, আৰু যেহেতু তেওঁ এখন জামিন আবেদন দাখিল কৰিছিলে 22/6/2022 উচ্চ ন্যায়ালয়ত, আৰু সেই মৰ্মে উচ্চ ন্যায়ালয়ে কেছ ডায়েৰী কল কৰিছিল, আৰু আজিৰ দিনটোত আমি কেছ ডায়েৰী দাখিল কৰিলোঁ। আৰু কেছ ডায়েৰী দাখিল কৰাৰ পিছত দুয়োপক্ষ শুনানি হোৱাৰ পিছত কোৰ্টে আফটাৰ পেৰুজিং দি কেছ ডায়েৰী কোৰ্টে আপোনাৰ বেইলটো তেওঁ গ্ৰাণ্ট কৰিছে 25,000 চিউৰিটি। আৰক্ষী ফালৰ পৰা কেছ ডায়েৰীত যি আছে মেটেৰিয়েল আমি সেইখিনি পেৰুজ কৰিলোঁ, আৰু তাতে যিহেতু এতিয়া ইনভেষ্টিগেশ্যন আছে কেছ ডায়েৰীৰ কথা কিন্তু আমি আপোনালোকক ক'ব নোৱাৰোঁ, আৰু যিহেতু এতিয়া কেছ ডায়েৰী পেৰুজ কৰি কোৰ্টে আৰু লেংথ অফ ডিটেনশ্যনছ কনচিডাৰ কৰি কিনে তেওঁ বেইল গ্ৰাণ্ট অবজেকশ্যন দিছোঁ ইন দ্য চেন্স কে ইন ফিউচাৰ তেনেকুৱা ধৰণৰ যাতে পষ্ট তেওঁ নকৰে, যিহেতু তেওঁ এজন ষ্টুডেণ্ট হয়, এটা সুন্দৰ ভৱিষ্যত তেওঁ আগত পৰি আছে, তেওঁ এজন সুনাগৰিক হওক, ভাল নাগৰিক হওক, তেওঁ যে ছায়েন্স ষ্ট্ৰীমৰ ছোৱালী হয়, তেওঁ যিহেতু বিজ্ঞান শাখাত আছে, দেশৰ ভৱিষ্যত হওক, দেশৰ হৈ কাম কৰক, সমাজৰ হৈ কাম কৰক। অধিবক্তাই যি কথা আমাক জনাইছে যে 25,000 টকাৰ এটা বিল বন্ধ তেখেতক মুকলি কৰি দিয়া হ'ব, এইটো কথা জানিছোঁ, আৰু এখন আণ্ডাৰটেকিং তেখেতে আদালতত জমা দিব লাগিব যে ভৱিষ্যতে কোনো ধৰণৰ বেআইনী কাৰ্যকলাপত লিপ্ত নহয়। এই সন্দৰ্ভত এখন আণ্ডাৰটেকিং দিব লাগিব, লিখিত প্ৰতিশ্ৰুতি এটা দিব লাগিব, আৰু এই চৰ্ত সাপেক্ষে বৰ্ষাশ্ৰীক মুকলি আকাশৰ তললৈ আহিবলৈ আদালতে নিশ্চয়তা বিচাৰিছিলে যে বৰ্ষাশ্ৰীৰ ভৱিষ্যতে তেনেকুৱা কোনো বেআইনী কাৰ্যকলাপত লিপ্ত নহয়। গতিকে এই কথাটো আমি বৰ্ষাশ্ৰীৰ আটক হোৱা দিন ধৰি কৈ আহিছিলোঁ যে বৰ্ষাশ্ৰী তেনেকুৱা ধৰণৰ ছোৱালী নহয়, তাই আগতেও তেনেকুৱা বেআইনী কাৰ্যকলাপত লিপ্ত নাছিলে বা ভৱিষ্যতেও তেনেকুৱা কোনো বেআইনী কাৰ্যকলাপত লিপ্ত নহয়। গতিকে এই প্ৰতিশ্ৰুতি বা এই নিশ্চয়তা আমি পোনপ্ৰথমৰ পৰা দি আহিছিলোঁ। পোনপ্ৰথমে মৌখিক দিছিলোঁ, তাৰপাছত তেওঁলোকক আমি লিখিত এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আমিও বিচাৰোঁ মুক্ত আকাশৰ তললৈ আহি মুক্ত বিচৰণ কৰক বৰ্ষাশ্ৰীয়ে।